নমস্কাৰ, আপোনালোকক পুনৰ এবাৰ স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল ব্লগলৈ ধনৰাগলৈ। বলক আজি আমি মাছ ধৰিমো আৰু মাছ ধৰা চামো। তো ফাৰ্ষ্টত আমি যাওঁ নৈত ডুবি মাৰি আছে, ডুবি মৰা বুলি কওঁ আমাৰ ফালে, কিন্তু বেলেগ ফালে কি কয় নাজানো। নৈখনৰ যিটো দ জেগাটো ডাঙৰকৈ ভেটি লৈ পিনি মাছ ধৰে আৰু সেইটো অকণমান দেখাম। তাৰপৰা আমাৰ ঘৰৰ পুখুৰী এটা আছে, পথাৰত আছে, সেই পুখুৰীটোত দুভাগ কৰি থোৱা আছে, সৰু ভাগটো সিঁচিম আজি। বলক চাওঁ কিমান মাছ পাওঁ, কি কথা। প্ৰথম নৈৰ পৰা আহি লওঁ, আপোনালোকক দেখাই লওঁ ডুবিত কেনেকৈ মাছ ধৰে, তাৰপিছত দেখাম পুখুৰী। এই আমাৰ নৈখন দিৰৈ নৈ বুলি কয়। ইয়াৰ এইখনে ভেটি থোৱা আছে, এডোখৰ জেং চেং দি থয় আৰু দ জেগাডোখৰ, এইফালে মাছ ধৰে। এই মাছ পাইছে দেখিছে, আৰু ডাঙৰ ডাঙৰ মাছ পাইছে, কিন্তু এইকেইটা মই দেখাব পাৰিলোঁ আৰু মই যোৱা টাইমত এইটো পুখুৰীটো সেই ইফালৰ সৰু ছাইডটো সিঁচিব লাগিব, ডাঙৰ ছাইডটোতহে মাছখিনি আছে বাৰু, ইফালে কমকৈ আছে। খনাই আছে পুখুৰীটো, ভালকৈ সম্পূৰ্ণ হোৱাগৈ নাই। এই মাছ দেখিছে, ভালকৈ ধৰিব পৰা নাই চাগে, কিন্তু সৰু মাছ ঢেৰ আছে। গোটেইখিনি মাছ ধৰিবও নোৱাৰিলোঁ আমি, প্ৰায় 3 মাছে ধৰিলোঁ, বাকীখিনি এৰি দিলোঁ, পুখুৰীটো আকৌ পানী কৰি দিলোঁ। ডাঙৰ পুখুৰীটো সিঁচোতে ধৰিব লাগিব আৰু আমি ইমান ধৰাত এক্সপাৰ্টো নহয় আৰু মাছ বেছি নাপালোঁ, 3 মান পালোঁ আৰু। তাৰপৰা চাব আপোনালোকক এটা মাছ এটা ধৰি দেখাওঁ। মাছটো ডাঙৰ মাছ এটা আছিলে, ধৰিব নোৱাৰিলোঁ, গৰৈ মাছ এটা, সৰু পুঠি মাছ এটাহে হাতত আহিলে। সেইটো আৰু মাছখিনি চাই লওক আপোনালোকে, এইখিনি আৰু এইখিনি লৈ গ'ল খুৰাহঁতৰ ঘৰত। এইখিনি 3 মান মাছ পালোঁ আৰু। এনেই ঘৰত থকাতকৈ অকণ ওলাই আহিলোঁ, জেৰি আহিছে লগত, ওলাই আহিলে বাৰীফালে অকণমান ওলাই আহিলে এনেই নৈ কিনাৰৰ ছাইডলৈ। ঘৰতনো কিমান থাকিম বোলো, আমনি লাগি গৈছে থাকি। ওলাই যাম এতিয়া শিৱসাগৰ টাউনৰ ফালে, অকণমান টাউনলৈ গৈ লগ কৰি মাৰিনে মনটো ভাল লাগিব। গধূলি টাইমত ওলাই গ'লে বেছি ভাল লাগে আৰু গধূলি ফালে যাম সেইকাৰণে। পোৱালীকেইটাই পথাৰত বগৰী খাই আছিলে, ময়ো আহিলোঁ বোলো বগৰী খাওঁ তাহাঁতৰ লগতে। শিৱসাগৰ টাউন যোৱাটো নহ'লগৈ যিহেতু, মাছ অকণমান ল'বলৈ ওলাই আহিলোঁ অকণমান আমাৰ ৰজাবাৰী ফালে, মাছ অকণমানকে লৈ ল'লোঁ আৰু। ভিডিঅ'টোত মোৰ মাতটো ভালকৈ নাহিলে, সেইকাৰণে এনেকৈ বনাই দিছোঁ আৰু। মাছ লৈ পিনি আহি আছোঁ এতিয়া, মই কিবা কিবি কৈ আছিলোঁ, কিন্তু কি কৈছোঁ নিজে কৰিব নাপালোঁ, মাতটোৱে নাহিলে ভালকৈ সৰুকৈ হ'লেও ভিডিঅ' এটা বনাই দি দিওঁ, ডাঙৰকৈ ভিডিঅ' বনাবলৈ ভালকৈ ওলাই যোৱাও নাই, নহ'লে আপোনালোকে পাহৰি যাব নহয় আকৌ ভিডিঅ' চিডিঅ' নিদিলে। 3-4 মিনিটৰ ভিডিঅ' এটা দি দিওঁ আৰু চাব সকলোৱে, লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব, ধন্যবাদ।